মই কোনো ইয়ালৈ অহাৰ কোনো প্লেনিং নাছিলে, পটককৈ অহা হৈ গ'ল আৰু মই ভাবিলোঁ মই আহিছোঁ যেতিয়া আৰু আপোনালোককো দেখাই লওঁ মই ক'ত আহিছোঁ আৰু সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো ইয়াৰ পৰাই পটককৈ ষ্টাৰ্ট কৰি দিলোঁ। আহকচোন ভিডিঅ'টো চাই লওঁ। এয়া মই এতিয়া দীক্ষা নাৰ্চাৰীত আছোঁ আৰু কি ফুল লওঁ মই আপোনালোকক ক'ম। আৰু গধূলি সময়ত আহিছোঁ সেইকাৰণে আন্ধাৰো হৈ গৈছে। অলপ চলপ দেখাই লৈছোঁ। যোৰহাটত যিসকলে থাকে সেইসকলে আহিব পাৰে। আৰু এয়া মই চাওঁ, গোলাপ ফুল দেখিছে, বহুত ফুল আছে। মই চাই লওঁ কি লওঁ কি নলওঁ। ঠিক আছে, আপোনাৰ এইখিনি ভিতৰত ৰাখিব পৰা ফুল হয়, এনেকৈ ৰাখি থৈছে আৰু আপোনালোকে ইয়াৰ পৰাই নিব পাৰিব। আৰু বহুত ফুল আছে, তথাপিতো মই এইখিনি নাচাওঁ, মই বেলেগ ফুল চাম অলপ। আৰু আপোনালোকে নিশ্চয় আগফালখন ফুলেৰে ধুনীয়াকৈ সজাই ৰাখিব পাৰিলে কিমান ধুনীয়া লাগে নহয় জানো। সকলোৱে ভাল পায়, ফুল ৰুইও ভাল পায় আৰু দেখিও ভাল লাগে। ব'লকচোন ভিডিঅ'টো চাই লওঁ। বাকী অলপ লৈছোঁ ফুল আৰু আপোনালোকক দেখাম। আৰু পটো পায়, টাব চাই লওঁ টাব ল'ব পাৰোঁ নে নোৱাৰোঁ, কিমান কি দাম হয় সোধা নাই এতিয়ালৈকে, সুধি মেলি লওঁ। তাৰপাছত যদি বাজেটটো মিলি যায় তেতিয়াহ'লে ল'ম আৰু আপোনালোকক দেখাম ঘৰ গৈ কি লৈছোঁ। কালি যে মই আনিছিলোঁ ফুলৰ পুলিকেইটা, সেইকেইটা মই এনেকৈ ৰাখি থৈছোঁ। দেউতাই ৰুই দিলে অলপ আৰু টাব কেইটামান আনিব দিলোঁ আৰু মই এনেকৈ ৰাখি থৈছোঁ। মই আপোনালোকক দেখাম এতিয়া ভিডিঅ'ত কি ফুল আনিলোঁ। মই আপোনালোকেতো গমেই পোৱা নাই মই কি আনিলোঁ, আৰু এতিয়া মই আপোনালোকক দেখাই আছোঁ। এইটো কালাৰটো দেখিছেনে, ইমান ধুনীয়া ইয়াৰ কালাৰটো। এইবাৰ ৰ'জেই হয় আৰু এইটো আপোনাৰ এইটো য়েল্লো ৰ'জ দেখিছে। এইটো অকণমান লতা টাইপ পগাব নেকি, কি নাজানো বাৰু ভালকৈ। আৰু প্ৰাইচবোৰ মই বাহিৰতকৈ কমতে পাইছোঁ আৰু আপোনালোকেও যাব পাৰে। মই টোটেল কৰি আনিলোঁ আপোনাৰ পটকেইটা মই বাহিৰৰ পৰা ল'লোঁ আৰু আপোনাৰ মোৰ টোটেল আপোনাৰ গোটেইকেইটাতে আপোনাৰ মোৰ 700 গৈছে টোটেল গোটেই ফুলবোৰতে। আৰু এটা আপোনালোকক দেখাম ৰ'ব, কিমান ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ কালাৰকেইটা ন। লৈছিলে নাজানো আৰু আনি লগাই চাওঁ, কিজানি হ'লে আৰু খাবলৈ পাম আৰু আপোনালোকেও ভিডিঅ'ত দেখিব। মই এইটো টাবত লগোৱা নাই, এনেকৈ সৰু কালাৰ থকা এনেকুৱা হেৰি এটাতে মই এনেকৈ দি দিলোঁ আৰু আনিম পাছত, পইচা নিমিলিলে, সেইটো কাৰণে মই এইটো ইয়াতে এনেকৈ ৰাখি থলোঁ। আপোনালোকে হ'লে গম পাব আৰু দেখি ধুনীয়া লাগিছে হয়নে। আৰু যেতিয়া ৰঙা ৰঙা ইয়াত ষ্ট্ৰবেৰী লাগি থাকিব আৰু ভাল লাগিব দেখিবলৈ।
এইকেইটা মায়ে এনেকৈ দি দিলে, কাৰণ জানে আৰু আমাৰ ঘৰৰ এয়া আহিছে এহেঁতি এইবোৰ উঠি মেলি শেষ কৰি দিয়ে পিউহেঁতি, সেইটো কাৰণে এনেকৈ মায়ে কৰি দিলে, দেখি ভাল লাগে। পিউ 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 কি হ'ল? ঠাণ্ডা লগা নাই নি তোমাৰ? নাযাবা, হা হা